আজি আমি আহিলো এই কনকা আমাৰ মাহী বৌ দাদা এনেকৈ আহিছোঁ ভিডিঅ'টো কনকাৰ মাছ ভাগতে আৰম্ভ কৰি দিলোঁ এইফালে মাহীহঁত আছে আজি আহিলো কনকা এই আৰম্ভণি সোমাইছো আৰু ভাল লাগিছে এইটো জিৰণি চৰা কফি আহি গ'ল কফি অৰ্ডাৰ দিছিলোঁ আহি গৈছে কফি থাপকে ধৰি লৈ তাতে মানুহটো যাব লাগিব তাতে এতিয়া ঘোঁৰা ওচৰলৈ গৈ আছোঁ ঘোঁৰা চাফাৰী উঠিবা উলমা দলং আছে জিপ লাইন নহয় আহিব নদীৰ পাৰত জিৰণি চৰা ধুনীয়াকৈ বহি থাকিব পাৰি ওচৰতে নদী আছে এই নদী আছে ওচৰতে ইফালে কৰিলে ইফালে ঠিলিলে ইফালে যাব ইফালে ঠিলিলে উল্টা চাইড আৰু তাৰমানে ইপিনে আনিলে ইপিনে যাব ইপিনে গ'লে ইপিনে আহিব আমি এতিয়া খাবলৈ গৈ আছোঁ ভোক লাগিছে আকৌ আহিম বহুত এতিয়াও উঠিব বাকী আছে এতিয়া গৈ আছোঁ এতিয়া ভিতৰলৈ সোমাই যাওঁ এতিয়া কি পায় মেনুখন ল'ম আৰু আমি মেনু চাই অৰ্ডাৰ দিম যিহেতু মেনু আহি গ'ল স্প্ৰাইট আহি গ'ল ভাত খোৱাৰ আগত ক'ল্ড ড্ৰিংক খাইছোঁ তাৰপিছত আকৌ ভাত খাম তাৰ আগতে খাই লৈছোঁ আৰু আমাৰ এই আছামিজ থালি আহি গ'ল আছামিজ থালি লোকেল লগতে লোকেল মাংস থালি আহি গ'ল দাইল মাহৰ দাইল লেগ পিচ আছে ইয়াতে লোকেল মুৰ্গী লেগ পিচ আৰু অলপ মানে এইফালে ঘোঁৰা উঠিব আছে তাৰপাছত চাইকেলিং কৰিব আছে এতিয়া মানে কৰা নহ'ল দেৰি হৈ গ'ল এতিয়া আৰু গৈ আছোঁ ৰেষ্টুৰেণ্টৰ পৰা ওলালোঁ বৰ্তমান আমাৰ বৰডেকা ঘোঁৰাত উঠিলে ঘোঁৰা চাফাৰী
এইবাৰ মোৰ পাল ঘোঁৰা চাফাৰী কৰা চাওক এয়া ৰিংকু তোক ভিডিঅ' কৰি আছে দেই পিছলৰ পৰা পৰি যাম বুলি ভয় লাগে ন ঘোঁৰা চাফাৰী মোৰ ভিডিঅ' চাই আপোনালোকে যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যদি আহিছে আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মোৰ ভিডিঅ' সদায় আপোনালোকে পাই থাকিব যদি আপোনালোকে ঘোঁৰাত উঠি পোৱা নাই তেনেহ'লে সোনকালে আহক আপোনালোকে উঠক আৰু মজা লওক সেনেকুৱা লাগে কিন্তু খৰি নপৰা তই খৰি নপৰা সেনেকুৱা লাগে ন খালী ৱেট উঠিলে পৰি যাবি বেগটো নোহোৱাকৈ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰোঁ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু এটা লাইক কৰি দিব যদি কৰি দিয়া নাই বাই বাই টাটা